হাই ফ্ৰেণ্ডছ, মই ৰিম্পীয়ে পুনৰবাৰ আপোনালোক সকলোকে আমাৰ চেনেল ৰিম্পী এণ্ড চিম্পিছ ব্লগলৈ স্বাগতম জনাইছোঁ। প্ৰথমতে মই এটা নাৰিকল ভালদৰে ৰুকি লৈছোঁ। তাৰপিছত এতিয়া মই এখন কেৰাহীত অলপমান মিঠৈ, এটা নাৰিকলৰ জোখাই অলপমান মিঠৈ আন্দাজ কৰি পানী দি পেলাই গলাই লৈছোঁ। মিঠৈখিনি ভালদৰে গলিলে মিঠৈখিনি গলাত এতিয়া মই মিঠৈখিনি নাৰিকল ৰুকাখিনি দি দিছোঁ। নাৰিকল ৰুকাখিনি দি এতিয়া মই লৰাই দিছোঁ ভালকৈ। দেখা পাইছে আপোনালোকে, ভালকৈ উতলিছে, ভালকৈ লৰাই দিছোঁ। মিঠৈখিনিৰ পৰা যিখিনি পানী ওলাইছিল সেই পানীখিনি নাইকিয়া হৈছে, এইটো আঠাটো নাৰিকলৰ সৈতে লাগি ধৰিছে। নাৰিকলৰ সৈতে আঠাখিনি ধুনীয়াকৈ লাগি ধৰিছে। এতিয়া মই ভালকৈ লৰাই আছোঁ। দেখা পাইছে আপোনালোকে কি ধুনীয়াকৈ উতলিছে। এনেকৈ উতলি মিঠৈখিনি আঠা লাগি ধৰিব, ডাঠ হ'ব। এতিয়া মিঠৈখিনি ডাঠ হৈছেই, চাওকচোন। প্ৰায় পানীখিনি শুকাই নাৰিকলৰ ৰুকাখিনিৰ সৈতে মিঠৈখিনি ধুনীয়াকৈ আঠা খাই ধৰিছে। দেখা পাইছেনে, ধুনীয়াকৈ লৰাই দিছোঁ। ডাঠ হৈছে আৰু এতিয়া নাৰিকল ৰুকাখিনিত মই 2 পেকেট এভৰিডে পাউডাৰ গাখীৰ দি দিছোঁ। দেখিছেনে, দি পেলাই লৰাই দিম। এপেকেট দিয়া হ'ল, এতিয়া আৰু এপেকেট দিম। মই আকৌ দ্বিতীয়টো পেকেট দি দিছোঁ গাখীৰৰ। এতিয়া ভালদৰে লৰাই দিম। এতিয়া মই হাতৰ এনেকৈ মুঠি মাৰি দুমুঠি ভজা পিঠাগুড়ি দি দিছোঁ। এতিয়া ভালদৰে লৰাই দিছোঁ। এতিয়া মই গেছটো অফ কৰি দিম। হৈ গৈছে, বেছি টাইম আৰু ভাজি থাকিলে বেছি টান হৈ যাব। হৈ গৈছে। এতিয়া মা আৰু মই দুয়োজনীয়ে ধুনীয়াকৈ হাতৰে লাড়ুকেইটা গোল কৰি বনাই গৈছোঁ। একদম ইজি হয় বনাবৰ কাৰণে আৰু খাবলৈও খুবেই বেছি সোৱাদ হয়। এইটো নাৰিকল লাডু আমাৰ মায়ে খুব বেছি ধুনীয়াকৈ বনায়, এনেকৈ মিঠৈ দি। ভাবিলোঁ আজি দেখাওঁ আপোনালোককো। জানেই সকলোৱে নাৰিকল লাডু বনাব, তথাপিতো মই দেখাইছোঁ। এতিয়া আমাৰ নাৰিকল লাডু খাবৰ কাৰণে ৰেডি হৈ গ'ল। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল পালে তেন্তে হ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।